চাল কি হ'ল পঢ়া নাই নেকি কি চাই আছ ওপৰত তই আগনি আছ নেকি তুমি মোক কোনো পিনৰ পৰাই টেলেণ্ট কিয় 10 বাৰকে ফেইল মাৰিলোঁ তাৰ উপৰি পঢ়া একো ঢঙেই নাই 25 ৰোল নাম্বাৰ হয় পিছ চাইডৰ বেঞ্চত বহিব লগা তাকে মইতো তোক চবখিনি যোগাৰ দিছোঁ কোনো পিনৰ পৰা নাচতো ল'ব নোৱাৰিলা গানতো ল'ব নোৱাৰিলা তাকে মইতো টিউশ্যন দিছোঁ আকৌ স্কুলত নাম লগাই ইমান দামী স্কুলত নাম লগাই দিছোঁ পঢ়াখিনিতো তই কিয় পঢ়িব পৰা নাই ইমান ফেল কৰি আছ কাৰণটো কি কোনো পিনৰ পৰাই টেলেণ্টেড তই কি টেলেণ্টেড হ'ব লাগে ইমান টেলেণ্টেড আছে তোৰ আকৌ তই কৈ আছ টেলেণ্টেড নাই সঁচা টেলেণ্টেড আছ কি টেলেণ্টেড মোৰ তোৰ কি টেলেণ্টেড আছে নিজে নাজানো নহয় আজিচোন ইমান দিনে বাপেৰৰ মাৰৰ মূৰশাল খাই শেষ কৰি দিলি আকৌ তই টেলেণ্টেডৰ কথা সুধিবলৈ আহিছ তই এতিয়া পঢ়িবলৈ লাগে তই মোক টেলেণ্টেডৰ কথা সুধিবলৈ আহিছ ইমান দিনে ফেল কৰি একেটা জেগাতে আছ হা আকৌ এতিয়া ওপৰত পঢ়া গণি টেলেণ্টেডৰ কথা সুধিবলৈ আহিছ হা বহ কিতাপত বহ এবাৰ শুনি ল এইবাৰ যেনেকৈ নহওক মেট্ৰিক পাছ কৰিবই লাগিব বুজিলি ওচৰত যোন নবহক চবৰ পৰা খুজি কৰি হ'লেও লিখিবি দৰকাৰ পৰিলে ইয়াৰ পৰা 2খনমান লিখি পেলাই লৈ যাবি টোকা বুজিছনে নাই মুঠপত পাছ কৰিবই লাগিব যদি নকৰ এইবাৰ তোক কি কৰিম আৰু মানে তোৰ নেজানিবি আৰু বাপেৰৰ মাৰ মূৰশাল আৰু নেখাবি আৰু পঢ় সেইকাৰণে তই আকাশ বনি থাকিব নালাগে পঢ় এয়া কৰি থাক মই পাকঘৰত ভাত বনাই থাকিলে এয়া কৰি থাক পঢ় কিতাপ ল